আজি এটা নতুন অসমীয়া গানৰ শ্বুটিঙত আহিলোঁ আৰু এয়া বৰ্তমান শ্বুটিংস্থলীৰ পৰাই আপোনালোকক দেখাই গৈছোঁ। আমি শ্বুটিং এয়া আমলিঘাটত আজি শ্বুটিং আৰম্ভ হ'ব আৰু ইয়াৰ পৰা বিভিন্ন ফুটেজ আপোনালোকক দেখাই গৈ থাকিম। আমাৰ পৰেশদা ৰেডি হৈ আছে আৰু এয়া মেকআপৰ বিভিন্ন বস্তুখিনি এনেকৈ ৰাখিছে। লগতে এয়া শ্বুটিঙত আৰ্টিষ্টখিনি আহিছে, চকী টকী পাৰি আৰু মেকআপ দি আছে বকুল দা আৰু প্ৰশান্ত দাই, দীপ দাক আৰু ৰূপম দাক। আৰু সেই লোকেশ্যনটো আকৌ এবাৰ দেখাই দিছোঁ। খুব ধুনীয়াকৈ বকুল দা আৰু প্ৰশান্ত দাই মেকআপ দি আছে। শ্বুটিং আৰম্ভ হ'ব এতিয়া আৰু খন্তেক সময়ৰ পাছতে আমাৰ শ্বুটিং আৰম্ভ হ'ব। আৰু সাগৰ দাও এইপিনে চিন্তা চৰ্চা কৰি আছে। ৰূপম দা পূৰা ফটো উঠিবলৈ ব্যস্ত, লগতে দীপ দাও। আৰু এয়া শ্বুটিঙৰ আমাৰ আজি প্ৰথম শুভ আৰম্ভণি হৈ গ'ল মানে নাৰিকল ভঙা পৰ্ব এতিয়া আৰম্ভ হ'ব। এতিয়া আমাৰ বিজু পৰাণে নাৰিকল ভাঙিব। নাৰিকল ভঙাৰ পাছতে আমাৰ শ্বুটিং আৰম্ভ হৈ যাব। এতিয়া আমাৰ বিজু পৰাণে নাৰিকল ভাঙিবলৈ ৰেডি হৈছে। ঈশ্বৰকে সাক্ষী কৰি এই নাৰিকলটো ভাঙিব যাতে গানটো খুব সুন্দৰ হয়, শ্বুটিংখিনি খুব ভাল হয়। নমঃ শিৱায়, খুব ধুনীয়াকৈ নাৰিকলটো ফালি দিলে আৰু এতিয়া শুভ আৰম্ভণি হৈ গ'ল। আৰু সেয়া বিভিন্ন আৰ্টিষ্টো আহিছে আজি গানটো যাতে সুকলমে খুব সুন্দৰ হৈ যাওক আৰু গানটোৱে খুব সমাদৰ লাভ কৰক, তাৰে আশীৰ্বাদ বিচাৰি এনেদৰে নাৰিকল ভঙা হ'ল। আৰু আমাৰ নাৰিকল হাততে ল'লোঁ, নাৰিকল খাওঁ। এতিয়া শ্বুটিং আৰম্ভস্থলীৰ পৰা আপোনালোকক দেখাই গৈ থাকিম আৰু বিভিন্ন ফুটেজ। দুন মাষ্টাৰ ৰেডি? হয়, ৰেডি হৈছোঁ। এখন এতিয়া উৰাই দিব ন? দুন চলেগা।
জিমি অন কেমেৰাৰ ফালৰ পৰা মই সকলো অসমবাসী ৰাইজকে শুভেচ্ছা দিলোঁ। আজি বিজু পৰাণৰ নতুন গান এটাৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰিবৰ কাৰণে আমি জাগিৰোডৰ ওচৰতে আমি উপস্থিত আছিলোঁ আৰু তাৰ মাজতে মোৰ বন্ধুক পালোঁ। প্ৰায় দুএষাৰ কথা ক'বলৈ মন গ'ল, আপোনালোকক মৰম চেনেহ তেওঁ চেনেলৰ যোগেদি দিবলৈ মন গ'ল। গতিকে তেওঁ চেনেলটো সকলোৱে চাই থাকিব আৰু সকলোৰে মৰম চেনেহ আশীৰ্বাদ আৰু এবাৰ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। সকলোৰে মোৰ আপোনালোকৰ প্ৰতি এটাই অনুৰোধ জনাইছোঁ। আৰু মোৰ আজি অলপ শাৰীৰিক অসুস্থতা, তথাপি তাৰ মাজতেও মই আহিলোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ পাই আজি চাগে হয়তো ইমানখিনি আগবাঢ়ি গৈছোঁ। আপোনালোকৰ মৰম চেনেহ শ্ৰদ্ধাৰে চাগে ইমানখিনি আমাক আগবঢ়াই নিছে। আৰু এই প্ৰভু ভোলানাথ গীতটো, একেহে গীতটো অসমবাসী ৰাইজে আঁকোৱালি লোৱাৰ কাৰণে সকলোকে মই আকৌ বহুত বহুত শুভেচ্ছা দিছোঁ। আৰু বহাগতে আপোনালোকক সকলোকে একেলগে লগ পাম, দেখা হ'ম। ধন্যবাদ।